অসমীয়া মানুহে কোনো কাৰণত অসমক ত্ৰিপুৰা হ'বলৈ নিদিয়ে। গতিকে অসমৰ সমগ্ৰ অসমৰ আবাল বৃদ্ধ বনিতা এই কেব মানি নলয় আৰু এই কেবৰ বিৰুদ্ধে যুদ্ধংদেহী মনে কাৰ্যপন্থা আগুৱাই লৈ যাব। আগত সংগঠনে বিধেয়ক 2016 শিল্প বিৰুদ্ধে আমি যুৱ সংগঠন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই যুৱ সংগঠন কাৰ্যসূচী প্ৰথমে বক্তব্য আগবঢ়াবলৈ মই সদৌ মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সংগঠনৰ নেতৃবৃন্দ, প্ৰগতিশীল নাৰী সন্থাৰ নেতৃবৃন্দ আৰু ৰাইজ, মই তিনিটা কথা মাত্ৰ উল্লেখ কৰিব বিচাৰিছোঁ। তাৰ প্ৰথমটো কথা হ'ল যিখন নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গোটেই অসমৰ জনমত বিৰুদ্ধে থিয় দিছে। বিশেষকৈ অসমৰ খিলঞ্জীয়া লোকসকল জামিন খাই উঠিছে। এই ওপৰত বহলে আপোনালোকক ব্যাখ্যা দাঙি ধৰিলে। সেই শ্ৰদ্ধাৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকল আপোনালোকে ইতিমধ্যে গম পাইছে, মৰিগাঁও জিলা ছাত্ৰ সন্থাই আমি আৰম্ভণিলৈ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। বহুবাৰ আমি প্ৰশাসনক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। মৰিগাঁও আকাশ বতাহ কপাই আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে অসমৰ বিত্তমন্ত্ৰী আৰু আপোনালোকৰ গ'ল জাতি মাটি পৰিৱৰ্তনৰ সংজ্ঞাৰে আপোনালোকে আহিছিল, কিন্তু জাতি মাটিৰ পৰিৱৰ্তন সংজ্ঞা আহি অসমৰ ৰাইজক আপোনালোকে কি দিলে? অসমৰ ৰাইজে বিচাৰিছিল যে এইখন চৰকাৰে অসম চুক্তি দফাই দফাই ৰূপায়ণ কৰিব। আপোনালোকে নাটকৰ ওপৰত নাটক ৰচিছে, ইখনৰ পিছত সিখন নাটক ৰচিছে, কিন্তু অসমৰ ৰাইজে বুজি পাই গৈছে যে এইখন চৰকাৰে অসমক আৰু একো নিদিয়ে। আপোনালোকে কৈছিল যে বাংলাদেশে তালি টুপুৰা বান্ধিব লাগিব। এই বাংলাদেশে কেতিয়া তালি টুপুৰা বান্ধিব? ৰাষ্ট্ৰীয় নাগৰিক মন্ত্ৰীৰ নামত আপোনালোকে ৰাইজক কোনো বক্তব্য দিলে। আপোনালোকে ক'লে যে আপোনালোকে বিদেশী খেদিম, ক'ত আপোনালোকে বিদেশী খেদিলে? এজনো বিদেশী আপোনালোকে ইয়াৰ পৰা খেদিব নোৱাৰিলে। আন্দোলনত শ্বহীদ হোৱা মৰিগাঁৱৰ শ্বহীদসকলে বুকুত গুলি লৈ শ্বহীদ হৈছে, কিন্তু পিঠিত গুলি লৈ শ্বহীদ হোৱা নাছিল। এই কথাই প্ৰমাণ কৰে যে মৰিগাঁৱৰ যুৱ শক্তি কিমান ততোধিক বৃহৎ শক্তি। মৰিগাঁৱৰ যুৱ শক্তি, মৰিগাঁৱৰ ছাত্ৰ সমাজে তেওঁলোকৰ টাস্ক ফৰ্চ ভয় নকৰে। মৰিগাঁৱৰ ছাত্ৰ সমাজে তেওঁলোকৰ বেকো ভাওনা আমি আৰু চাই থাকিবলৈ আমাৰ সময় নাই। ৰাইজ, এই আৰম্ভণি মৰিগাঁও জিলা আমি স্তব্ধ কৰি দিব লাগিব। কেবে অসমখন ধ্বংস কৰি পেলাব, অসমৰ জাতি মাটি ধ্বংস কৰি পেলাব। ৰাইজ, এই আৰম্ভণি আমি আজিয়ে মাৰ মাটিত থিয় দিব লাগিব। আজি আমি ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া উপভোক্য কৰি আজি আমাৰ এই কেবৰ প্ৰতিবাদত সংগঠিত হোৱা একত্ৰিত হোৱা ৰাইজ মানে আমাৰ অসম আৰু অসমীয়াৰ কোনো ধৰণৰ উন্নতি কাম্য নকৰে। যদিও মন্ত্ৰী বিধায়ক আদিয়ে অসম আৰু অসমীয়াক অমুক দিব তমুক দিব অমুক কৰিব, কিন্তু সকলো ইতিমধ্যে ফুটুকাৰ ফেন ৰাইজে দেখিছে। যদি অসমীয়াৰ অস্তিত্বই নাথাকে আমি সেই নেতা পাৰ্লিয়ামেণ্টত কি কৰোঁ? আমাক লাগে অসমীয়াৰ সুৰক্ষা, অসমীয়াৰ সাংবিধানিক সুৰক্ষা লাগে আমাক। গতিকে আজি যেনেকৈ আমি ইয়াত আজি সকলো সংগঠনৰ আহ্বানত 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ সহযোগী সংগঠনৰ উদ্যোগত আয়োজিত এই জোৰ সমদল কাৰ্যসূচীত উপস্থিত থকা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি প্ৰতাপ হাজৰিকা ডাঙৰীয়া, সন্মানীয় প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া, অসম সত্ৰ মহাসভাৰ সন্মানীয় মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক বিমল বৰকাকতি ডাঙৰীয়া, প্ৰাক্তন ছাত্ৰ নেতা অতনু কুমাৰ শৰ্মা ডাঙৰীয়া, বিশিষ্ট সাংবাদিক অজিত শৰ্মা ডাঙৰীয়া, প্ৰাক্তন ছাত্ৰ নেতা জয়ন্ত ডেকা ডাঙৰীয়া, যুগল কিশোৰ চৌধুৰী ডাঙৰীয়া, প্ৰাক্তন ছাত্ৰ নেতা দিলীপ দাস ডাঙৰীয়া প্ৰমুখ্যে কৰি ইয়াত অসমৰ নেতাকৰ্মীসকল, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নৱকুমাৰ নাথ ডাঙৰীয়া, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ নাথ ডাঙৰীয়া,
গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ সাধাৰণ সভাপতি ইবাদুল আলী ডাঙৰীয়া, সন্মানীয় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰেশ ডেকা ডাঙৰীয়া আৰু বিভিন্ন প্ৰগতিশীল নাৰী সন্থাৰ সন্মানীয় সভানেত্ৰী সম্পাদিকা ডাঙৰীয়ানী প্ৰমুখ্যে কৰি বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা অহা সভাপতি সম্পাদক আৰু বিষয়ববীয়াসকল, জাতি অতি সংকটৰ গৰাহত আপোনালোক সকলোৱে গম পাইছে মুখ্যমন্ত্ৰী হৈ আছে আৰু তেওঁ দিনত আজি অসমত অসমীয়া ভাষা আৰু সংস্কৃতি নষ্ট কৰিবৰ কাৰণে যি ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, এই ষড়যন্ত্ৰ কিন্তু তেওঁক মনত ৰখাটো ভাল। যি সংগ্ৰামৰ জৰিয়তে তেওঁ মুখ্যমন্ত্ৰী হৈছে, তেওঁৰ লগত বহু ছাত্ৰ আন্দোলনৰ পৰা গৈ মন্ত্ৰী বিধায়ক হৈছে, তেওঁলোকক আমি জাতিৰ পক্ষত থিয় হ'বলৈ আহ্বান জনাইছো। আমি ত্ৰিপুৰাৰ দৰে আঁঠুকাঢ়ি যাই থাকিব নিবিচাৰো, আমাক আঁঠুকাঢ়ি থাকিবলৈ চেষ্টা কৰা নহ'ব, আমি আঁঠুকাঢ়ি নাথাকো। আৰু সেইকাৰণে আমি কৈছো নাগৰিকত্ব সংশোধনী বিধেয়ক আমি নামানো, আৰু সেইকাৰণে সোণোৱাল চৰকাৰ কেন্দ্ৰীয় চৰকাৰলৈ আমি আহ্বান জনাইছো। কেৱল অসমত বিদেশী চৰণীয়া প্ৰচাৰ কৰি আপোনালোকে অসমীয়া জাতিক ধ্বংস কৰা যি ৰাজনীতি কৰিছে, এই ৰাজনীতি পৰিহাৰ কৰক আৰু জাতিৰ পক্ষত থিয় হৈ দৰকাৰ বোলে আসনেই থৈ গুচি আহক। লগতে অসম গণ পৰিষদ দললৈ আমি আহ্বান জনাইছো, আপোনালোকে সহযোগী, বৰ্তমান চৰকাৰখনৰ সহযোগী দল হৈ আছে, জাতিৰ পক্ষত থিয় হওক আৰু জাতিৰ পক্ষত থিয় হ'লে অসমৰ ৰাইজে কিন্তু আপোনালোকক মাফ কৰি দিব। কিন্তু অনাদি অনন্তকাললৈ কিন্তু আপোনালোকে অসমীয়া মানুহৰ বদন হৈ থাকিব লাগিব। সেইকাৰণে কৈছো, এইখন অসমত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব লাগিব, খিলঞ্জীয়া মানুহৰ মূৰ তুলি জীয়াই থকাৰ পৰিৱেশ লাগিব। আৰু সেইকাৰণে কৈছো সোণোৱাল চৰকাৰ সময় থাকোঁতে কিন্তু আপোনালোকে জাতিৰ পক্ষত থিয় হওক। এই বিল আমি নামানো আৰু দৰকাৰ পৰিলে 800-500জন থিয় আৰু লাখ লাখ শ্বহীদ হ'বলৈ সাজু আছো। কিন্তু এইখন অসমত অসমীয়া মানুহ আঁঠুকাঢ়ি নাথাকে, থাকিবলৈ শিকা নাই আৰু নাথাকে। এই কথা কিন্তু সোণোৱাল চৰকাৰে থকা জনাটো ভাল। আৰু তেওঁলোকৰ গুপ্তচৰ আৰু শীৰ্ষ জনগোষ্ঠী সংগঠনৰ আহ্বান মৰ্মে আজি অনুষ্ঠিত হোৱা যুৱ সমদল কাৰ্যসূচীত উপস্থিত থকা মৰিগাঁও বিশিষ্ট জ্যেষ্ঠ সাংবাদিকসকল, সমূহ শীৰ্ষ জনগোষ্ঠী সংগঠনৰ ছাত্ৰ প্ৰতিনিধিৰ লগতে আজি কাৰ্যসূচীত উপস্থিত থকা আইমাতৃসকল, বন্ধুসকল, সকলোকে পোনপটীয়াকৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, অসম আৰু অসমীয়াৰ স্বাভিমানক আঘাত হনা একমাত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, যাক ইতিমধ্যে অসমৰ ৰাইজে লয় সাক্ষা দিয়া হৈছে। আৰু এটা কথা তেখেতসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়কখন